এদিন এগৰাকী বিধৱা নাৰীয়ে জংঘলৰ মাজত খৰি বিচাৰি গৈছিল। এডাল দুডাল কৰি খৰি বিচাৰি বিচাৰি তাৰ মাজতেই এটুকুৰা গছৰ ডালি তেওঁ দেখিবলৈ পালে। সেই ডালি টুকুৰা তেওঁ খৰিৰ কাৰণে নিজৰ খৰিখিনিৰ লগত জাপি ললে। যি টুকুৰা গছৰ ডাল তেওঁ খৰি বুলি ভাবি ঘৰলৈ লৈ গৈছিল, সেই খৰিডালৰ মাজতেই এটা সাপৰ পোৱালি সোমাই আছিল। কিন্তু তেওঁ এই কথাটো জনা নাছিল। তেওঁ নজনাকৈয়ে সেই সাপৰ পোৱালিটো নিজৰ ঘৰলৈ খৰিৰ লগত লৈ গল। ঘৰলৈ আহি যেতিয়া তেওঁ সেই খৰিৰ মুঠাটো মাটিত ৰাখিলে, ঠিক সেই সময়তেই খৰি দমৰ মাজৰ পৰা সাপটো ওলাই আহিল। সেই মহিলাগৰাকীৰ ঘৰত এটা বান্দৰৰ পোৱালি আছিলে। সেই সময়ত বান্দৰৰ পোৱালিটো সেই মহিলাগৰাকীৰ ওচৰতে আছিলে। সেই বান্দৰৰ পোৱালিটোৱে সাপটোৰ লগত খেলিবলৈ আৰম্ভ কৰিলে। মহিলাগৰাকীয়ে সাপটো দেখি আচৰিত হল, কিন্তু তেওঁ সাপটোক কোনো অনিষ্ট নকৰিলে, কাৰণ সাপটোৰ কাৰণে মৰম উপজিল। সেই মহিলাগৰাকী সন্তান নাছিল। বিবাহৰ কেইটামান দিনৰ পিছতেই তেওঁৰ স্বামীৰ মৃত্যু হৈছিল। সেইকাৰণে তেওঁ অকলশৰীয়া আছিল আৰু সেই ভঙা প্ৰজাটোতেই তেওঁ বাস কৰিছিল। কিন্তু সেই সাপৰ পোৱালিটো ঘৰখনৰ পৰা আঁতৰি নগল। সেই মহিলাগৰাকীয়ে অতি মৰমেৰে সেই সাপৰ পোৱালিটোক ঘৰখনতেই থাকিবলৈ দিলে। লাহে লাহে সাপৰ পোৱালিটো ডাঙৰ হৈ আহিল আৰু মহিলাগৰাকীও অতি মৰমেৰে পোৱালিটো ডাঙৰ কৰিবলৈ ললে। খাবৰ কাৰণে গৰু গাখীৰ আনি দিছিল। এনেকৈয়ে ঘৰখনত সাপৰ পোৱালিটো আৰু বান্দৰটোৱে এটা বছৰ সেই ঘৰখনত পাৰ কৰিলে। সেই সৰু সাপৰ পোৱালিটো এতিয়া ক্ৰমান্বয়ে ডাঙৰ হল। এদিন ৰাতি এটা আচৰিত ঘটনা ঘটিল। সেই সাপৰ পোৱালিটোৱে হঠাৎ মানুহৰ ৰূপ ললে। এজন সুদৰ্শন যুৱক ওলাই পৰিল। যেতিয়া সেই মহিলাগৰাকীয়ে এই ঘটনা দেখিলে, তেওঁ বুজি পালে এই যুৱকজন এজন সাধাৰণ যুৱক নহয়, তেওঁ হৈছে ইচ্ছাধাৰী সাপ। এদিন সেই সৰ্প যুৱকজনে মাকক কলে, মা, তুমি ৰাজ দৰবাৰলৈ যোৱা আৰু ৰজাৰ ছোৱালীজনীক মোৰ লগত বিয়া দিবলৈ অনুৰোধ জনোৱা। এই কথা শুনি মহিলাগৰাকীয়ে ভয় খালে আৰু কলে, পুত্ৰ, এইটো অসম্ভৱ। ৰজাই আমাৰ কথা কেতিয়াও নেমানে। সৰ্প যুৱকজনে কলে, মা, তুমি এবাৰ সুধি চোৱাচোন। মাত্ৰ মই জানিব বিচাৰিছো, মহাৰাজে তেওঁৰ ছোৱালীজনীক মোৰ লগত বিয়া দিবনে নিদিয়ে। তেতিয়া সেই মহিলাগৰাকীয়ে মান্তি হল আৰু পিছদিনাৰ পুৱা তেওঁ সেই ৰাজ্যৰ ৰাজসভালৈ গমন কৰিলে। অলপ দেৰি যোৱাৰ পিছত তেওঁ সেই ৰাজপ্ৰসাদত উপস্থিত হল। দুৱৰীয়ে তেওঁক বাধা দিলে আৰু কলে, মহাৰাজক লগ কৰিবলৈ এতিয়া ৰাজপ্ৰসাদত প্ৰৱেশ কৰিব নোৱাৰে। মহিলাগৰাকীয়ে আগ্ৰহৰ ভাষাৰে কলে, প্ৰহৰীসকল, মহাৰাজৰ লগত এটা মোৰ অতি দৰকাৰী কথা আছে। দয়া কৰি মোক যাবলৈ দিয়া। মহিলাগৰাকীয়ে বাৰে বাৰে কোৱাত সেই প্ৰহৰীকেইজনে মহাৰাজৰ ওচৰলৈ যাবলৈ দিলে। মহিলাগৰাকীয়ে মহাৰাজৰ ওচৰলৈ গৈ কলে, মহাৰাজ, মই মোৰ ল'ৰাটোৰ কাৰণে আপোনাৰ ছোৱালীজনী খুজিব আহিছো। কিন্তু প্ৰথমতেই আপোনাক অৱগত কৰো, মোৰ ল'ৰাটো সৰ্প যুৱক। এই কথা শুনি মহাৰাজৰ বহুত খং উঠিল। ৰজাই সৈনিকসকলক আদেশ দিলে, এই মহিলাগৰাকীক ৰাজসভাৰ পৰা বাহিৰ কৰি দিয়া। সৈনিকসকলে ৰাজসভাৰ বাহিৰত গটিয়াই পেলাই দিলে। যেতিয়াই মহিলাগৰাকীয়ে জোৰেৰে মাটিত পৰিল, বহুত দুখ পাইছিল। বহুত কষ্টৰে নিজৰ ঘৰত উপস্থিত হল। ঘৰলৈ উভতি আহি এই গোটেই কথাখিনি সৰ্পপুত্ৰক প্ৰকাশ কৰিলে। সৰ্পপুত্ৰই কলে, মা, তুমি দুখ পোৱাখিনি চিন্তা কৰিব নালাগে। তোমাৰ হাতখন মই ভাল কৰি দিম। লগে লগে তেওঁ নিজৰ সৰ্পমণিৰে মাকৰ ভাঙি যোৱা হাতখন ভাল কৰি দিলে। মুহূৰ্ততে মাকৰ ভঙা হাতখন ভাল হৈ পৰিল। পিছদিনাৰ পুৱা তেওঁৰ পুত্ৰই মাকক পুনৰ ৰাজসভালৈ পঠালে। কিন্তু এইবাৰো একেই ঘটনা ঘটিল। মহাৰাজা তেওঁক সৈনিকৰ হতুৱা পুনৰ গটিয়াই বাহিৰ কৰি দিলে। মহিলাগৰাকীয়ে সেইদিনাও বহুত দুখ পাইছিল। বিষালী দেহাটোৰে তেওঁ আকৌ ঘৰত উপস্থিত হল। যেতিয়াই তেওঁ ঘৰ পালেহি, তেওঁৰ পুত্ৰই পুনৰ তেওঁক সুস্থ কৰি তুলিলে। সেইদিনাও পুনৰ সেই নাগপুত্ৰই তৃতীয়বাৰৰ কাৰণে মাকক ৰাজসভালৈ যাবলৈ পৰামৰ্শ দিলে। মহিলাগৰাকীয়ে ভয় খাই কলে, পুত্ৰ, মই পুনৰ অপমান সহ্য কৰিব নোৱাৰো। মহিলাগৰাকী ৰাজসভালৈ যাবলৈ অমান্তি হল। তেতিয়া সৰ্পপুত্ৰই কলে,
মা অন্তিম বাৰলৈ যোৱা। এই বাৰৰ পৰা তোমাক আৰু ৰাজসভালৈ যাবলৈ নকওঁ। মহিলাগৰাকীয়ে শেষবাৰৰ কাৰণে ৰাজসভাত উপস্থিত হ'ল। তেওঁ মহাৰাজক ক'লে, মই আপোনাৰ ৰাজসভালৈ আহিবলৈ বাধ্য। অন্তিমবাৰলৈ আপোনাক অনুৰোধ জনাইছো, আপোনাৰ কন্যাৰ বিয়া মোৰ সৰ্পপুত্ৰৰ লগত কৰাবনে? ৰজাই কিছু সময় চিন্তা কৰিলে। তাৰ পিছত ক'লে, যদি ৰাজকুমাৰীক বিবাহ কৰিব বিচাৰে তেতিয়াহ'লে তোমাৰ পুত্ৰক ক'বা, মাত্ৰ 2 দিনৰ ভিতৰত তোমাৰ পুত্ৰই এনে এটা ৰাজমহল সাজি উলিয়াব লাগিব যাতে মোৰ ৰাজপ্ৰসাদৰ পৰা তোমাৰ পুত্ৰৰ ৰাজপ্ৰসাদ দেখি থাকো আৰু আমাক স্বাগতম জনাবৰ কাৰণে সেই ৰাজপ্ৰসাদৰ সন্মুখত 1000 হাতী 400 ঘোঁৰা সাজু হৈ থাকিব লাগিব। এই কথা শুনি মহিলাগৰাকী হতভম্ব হ'ল। এই কথা কোৱাৰ পিছত মহাৰাজে সেই মহিলাগৰাকীক সন্মানৰ সৈতে সেই ৰাজসভাৰ পৰা বিদায় দিলে। তেওঁ আনন্দিত হ'ল আৰু হাঁহি হাঁহি নিজ গৃহলৈ উভতি আহিল। নিজ ঘৰত উপস্থিত হৈ মহাৰাজৰ কথাখিনি পুত্ৰৰ আগত বিৱৰি ক'লে। সকলো কথা পুত্ৰৰ আগত উল্লেখ কৰিলে। তেতিয়া সৰ্পপুত্ৰই হাঁহি হাঁহি ক'লে, মা, মহাৰাজে মাত্ৰ অলপহে বিচাৰিলে। এয়া কিনো? তুমি চিন্তা কৰিব নালাগে। কালিলৈ পুৱাৰ ভিতৰত এই সকলোবোৰ প্ৰস্তুত কৰিম। ইয়াৰ পিছতেই মধ্যৰাতি সৰ্প যুৱকজনে তেওঁৰ অলৌকিক সৰ্পমণিৰ দ্বাৰা উচ্চ স্বৰেৰে ক'লে, মোৰ এই গৃহ এক ৰাজ অট্টালিকালৈ ৰূপান্তৰিত হ'ব লাগে আৰু সেই ৰাজপ্ৰসাদৰ সন্মুখত উপস্থিত হওক 1000 হাতী আৰু 400 ঘোঁৰা। এই কথা কোৱাৰ লগে লগেই সেই স্থানত সোণৰ ৰাজপ্ৰসাদ প্ৰস্তুত হৈ উঠিল আৰু ৰাজপ্ৰসাদৰ সন্মুখত শাৰী শাৰীকৈ 1000 হাতী আৰু 400 ঘোঁৰা প্ৰস্তুত হ'ল। যেন এক আয়োজনৰ কাৰণেই এই প্ৰস্তুতি। পিছদিনাখনৰ পুৱা সেই ৰাজ্যৰ ৰজাক মহাৰাণীয়ে খৰখেদাকৈ গৈ তেওঁক জগালে, মহাৰাজ, সোনকালে উঠক, বাহিৰত কি ঘটিছে আপুনি এবাৰ চাওক। লগে লগে মহাৰাজে উঠি আহি তেওঁৰ ৰাজপ্ৰসাদৰ সন্মুখত এক স্বৰ্ণ ৰাজপ্ৰসাদ দেখিবলৈ পালে। তেওঁ আচৰিত হ'ল। ৰাতিটোৰ ভিতৰতেই এই স্বৰ্ণময় ৰাজপ্ৰসাদ ইয়াত কেনেকৈ নিৰ্মিত হ'ল? মহাৰাজে আচৰিত হৈ ক'লে, এয়া কেনেকৈ সম্ভৱ? এয়া অসম্ভৱ, এয়া সম্ভৱ নহয়। মহাৰাণীক ক'লে, আমাৰ চকুত ভুল দেখিছো নেকি? মহাৰাণীয়ে ক'লে, মহাৰাজ, এয়া আমাৰ ভ্ৰম নহয়, এয়াই সত্য। আমি যি দেখিছো এয়া সঁচা, এয়া বাস্তৱ ৰাজপ্ৰসাদ। মহাৰাণীয়ে এই কথা কোৱাৰ লগে লগে ৰজাই ৰাজসভাত হোৱা সকলো কথা বিৱৰি মহাৰাণীক ক'লে। লগে লগে ৰাণীয়ে কান্দিবলৈ আৰম্ভ কৰিলে। কাৰণ ৰজাই সেই মহিলাগৰাকীক যি বাক্য দিছিল সেই বাক্য এতিয়া ৰজাই পালন কৰিব লাগিব আৰু নিজ কন্যাক এজন সৰ্প যুৱকলৈ বিয়া দিব লাগিব। ইফালে সেই সৰ্প যুৱকজন ৰাজকুমাৰীক বিয়া পাতিবৰ কাৰণে আগবাঢ়িল। পিছে পিছে ৰাজকুমাৰীৰ স্বাগতমৰ কাৰণে হাতী আৰু ঘোঁৰাৰ যাত্ৰা আৰম্ভ হ'ল। কথামতেই মহাৰাজে ৰাজকুমাৰীক সেই সৰ্পনাগলৈ বিয়া দিবলৈ বাধ্য হ'ল। বিয়াৰ পিছত যেতিয়া ৰাজকুমাৰীয়ে স্বামীৰ কোঠাত প্ৰৱেশ কৰিলে, হঠাৎ ৰাজকুমাৰীৰ চকু পৰিল তেওঁৰ স্বামীৰ আধা অংশ সৰ্প। তেওঁ ভয় খাই সেই কোঠাৰ পৰা দৌৰি বাহিৰলৈ ওলাই আহিল। ঠিক সেই সময়তেই ৰাজপ্ৰসাদত এক উজ্জ্বল জিলিকনি দেখিবলৈ পালে। সেই অলৌকিক সাপটোৱে নিজৰ ৰূপ সলনি কৰিলে। তেওঁ এজন সুন্দৰ যুৱকলৈ পৰিণত হ'ল। এই ৰূপ দেখি ৰাজকুমাৰী আচৰিত হ'ল। যুৱকজনে ক'লে, এই মুহূৰ্তত যিখিনি ঘটনা তুমি দেখিলা সেই ঘটনাখিনি অত্যন্ত গোপনে ৰাখিব লাগিব। তুমি কাকো নকবা। মই দিনত সাপ হওঁ আৰু ৰাতি মানুহ হওঁ। যেতিয়া ৰাজকুমাৰীয়ে এই কাৰণ সুধিলে তেতিয়া তেওঁ ক'লে, মই এক ভয়ংকৰ অভিশাপত বন্দী হৈ আছো। তুমি যদি এই গোপন ৰহস্য আন কাৰোবাৰ আগত কৈ দিয়া তেতিয়া মই এক অজান স্থানত বন্দী হৈ থাকিব লাগিব আৰু এই পৃথিৱীৰ পৰা মই বহু দূৰলৈ গুচি যাব লাগিব। ৰাজকুমাৰীয়ে এই কথা শুনাৰ লগে লগে তেওঁ ক'লে, ঠিক আছে, এই কথা মই গোপনে ৰাখিম। ৰাজকুমাৰীয়ে সুধিলে, কোৱাচোন এতিয়া মই তোমাক কি নামেৰে মাতিম?
সাপটোৱে ক'লে, মোৰ নাম দেৱ, তুমি মোক এই নামেৰেই মাতিব পাৰা। ইফালে মহাৰাজে নিজৰ কন্যাৰ কাৰণে গভীৰ চিন্তাত আছিল। এজন সৈনিকক মাতি আনি ক'লে, কোনেও নেদেখাকৈ তুমি চাই আহাচোন আমাৰ কন্যা কেনে আছে। সেই সাপটোৱে মোৰ কন্যাক ক্ষতি কৰা নাইতো। লগে লগে সেই সৈনিকজনে অতি গোপনে কন্যাৰ ৰাজপ্ৰসাদত উপস্থিত হ'ল। লগে লগে সেই সৈনিকজনে দেখিবলৈ পালে ৰাজকুমাৰী সুস্থ আৰু নিৰাপদে আছে। সেই সৈনিকজন ঘূৰি আহি মহাৰাজক ক'লেহি, মহাৰাজ, আপুনি চিন্তিত নহ'ব, ৰাজকুমাৰী সম্পূৰ্ণ সুস্থ আৰু ভালে আছে। এই কথা শুনি মহাৰাজ অবাক হৈ পৰিল। তথাপিও মহাৰাজৰ মনৰ সন্দেহ দূৰ নহ'ল। দুদিনৰ পিছত মহাৰাজে নিজৰ কন্যা আৰু সৰ্প জোঁৱাইক এখন চিঠিৰ দ্বাৰা নিমন্ত্ৰণ জনালে। ৰাজকুমাৰীয়ে যেতিয়া নিজৰ সৰ্প স্বামীৰ লগত পিতৃগৃহত উপস্থিত হ'ল, তেতিয়া ৰাজকুমাৰীৰ মাতৃয়ে ক'লে, পুত্ৰী, আমি তোমাৰ লগত বহুত অন্যায় কৰিছো। আমাৰ কাৰণেই তুমি বহুত কষ্ট সহ্য কৰিব লগা হৈছে। এই কথা শুনি ৰাজকুমাৰীয়ে শান্তভাৱে ক'লে, মা, আপুনি এইবিলাক কি কৈছে? মই মোৰ স্বামীৰ লগত সুখেৰে আছো আৰু এনে স্বামী পাই মই বহুত সুখী। এমাহমানৰ পিছত সেই ৰাজ্যৰ এজন ধনৱান ব্যক্তিৰ ঘৰত এক অনুষ্ঠানৰ আয়োজন কৰিছিল। ধনৱান ব্যক্তিজনে সেই কন্যা আৰু যুৱৰাজকো সেই অনুষ্ঠানলৈ আমন্ত্ৰণ জনালে। তেতিয়া সাপটোৱে ক'লে, প্ৰিয়ে, তুমি সেই অনুষ্ঠানলৈ আগতেই যোৱা। যেতিয়া ৰাতি হ'ব তেতিয়া মই মানুহৰ ৰূপত সেই অনুষ্ঠানত উপস্থিত হ'ম আৰু তুমি সতৰ্ক থাকিবা। কাকোৱেই এই গোপন ৰহস্য নকবা যে মই দিনত সাপ হওঁ, ৰাতি মানুহ হৈ পৰোঁ। তুমি জানাই এই কথা কাৰোবাৰ আগত প্ৰকাশ কৰিলে মোৰ কি অৱস্থা হ'ব। স্বামীৰ কথামতেই ৰাজকুমাৰীয়ে সেই অনুষ্ঠানলৈ আগবাঢ়িল। সূৰ্য অস্ত হোৱাৰ লগে লগে সেই সাপটোৱে সেই স্থানলৈ যাত্ৰা কৰিলে। যেতিয়া তেওঁ সেই অনুষ্ঠানত উপস্থিত হ'ল, তেওঁ মানুহৰ ৰূপ লৈ সেই অনুষ্ঠানত প্ৰৱেশ কৰিলে। তেওঁৰ ৰূপ সৌন্দৰ্য দেখি সেই অনুষ্ঠানত থকা সকলো মানুহেই আচৰিত হ'ল। সকলোৰে মনত এটাই প্ৰশ্ন জাগিল, ইমান সুন্দৰ এই যুৱকজন কোন? আৰু অলপ দূৰৰ পৰাই ৰাজকুমাৰীয়ে নিজৰ স্বামীক দেখি পাইছিল। আৰু তেনেতে ৰাজকুমাৰীৰ মাকে ৰাজকুমাৰীৰ ওচৰলৈ আহি ক'লে, পুত্ৰী, দেখিছা নহয়, সেই ল'ৰাজন ইমান ধুনীয়া, সকলোৰে দৃষ্টি অকল তেওঁৰ ওপৰতেই আছে। যদি তোমাৰ স্বামী সাপ নহয় এনে সুন্দৰ যুৱক হ'লহেঁতেন। মাতৃৰ কথা শুনি ৰাজকুমাৰীৰ বুকুখন কাঁইটৰে খোচাৰ দৰে অনুভৱ হ'ল। খঙৰ মনেৰে তেওঁ ক'লে, মা, মোৰ স্বামীক ইনচাল্ট নকৰিবা আৰু তুমি যিজন যুৱকৰ কথা কৈছা সেইজনেই মোৰ স্বামী। তাৰ নাম দেৱ। এই কথা কোৱাৰ লগে লগে মুহূৰ্তৰ ভিতৰতেই সেই স্থানত দেৱ অদৃশ্য হৈ পৰিল, যেন সেই স্থানত কোনো যুৱক নাছিলেই। এই দৃশ্য দেখাৰ লগে লগে ৰাজকুমাৰীয়ে ভয়ত কঁপিবলৈ ধৰিলে। চাৰিওফালে চিঞৰি চিঞৰি মাতিবলৈ ধৰিলে, কিন্তু তেওঁৰ স্বামীক দেখা নাপালে। নিজৰ স্বামীক নেদেখি ৰাজকুমাৰীয়ে চিঞৰি চিঞৰি কান্দিবলৈ ল'লে। মহাৰাণীয়ে এইখিনি দেখি আচৰিত হ'ল। পুত্ৰী, তুমি কিয় কান্দিছা? তোমাৰ কি হ'ল? ৰাজকুমাৰীয়ে মহাৰাণীক ক'লে, মা, মই বহুত ডাঙৰ ভুল কৰি পেলালো। মই ভুলতে মোৰ স্বামীৰ গোপন সত্যটো তোমাৰ আগত কৈ পেলালো। এতিয়া একো কৰিব নোৱাৰো। মোৰ স্বামীয়ে মোক এৰি চিৰদিনৰ কাৰণে গুচি গ'ল। মহাৰাণীয়ে আচৰিত হৈ ক'লে, তেতিয়াহ'লে সকলো দোষ মোৰ। মই যদি তোমাৰ স্বামীক ইনচাল্ট নকৰিলোহেঁতেন, এই ঘটনা নঘটিলহেঁতেন। ৰাজকুমাৰীয়ে দৃঢ় মাতেৰে ক'লে, মই মোৰ স্বামীক মোৰ প্ৰাণতকৈও বেছি ভাল পাইছিলো। তেওঁ য'তেই নাথাকক মই তেওঁক বিচাৰি উলিয়ামেই। পিছদিনাখনৰ পুৱা ৰাজকুমাৰীয়ে নিজৰ স্বামীক বিচাৰি সেই গৃহৰ পৰা ওলাই গ'ল। এনেকৈয়ে 4টা দিন পাৰ হৈ গ'ল। লঘোণে ভোকে ৰাজকুমাৰী দুৰ্বল হৈ পৰিছিল, কিন্তু তেওঁ হাৰ নামানিলে। গভীৰ জংঘল বনৰ জীৱ জন্তুৰ ভয়, দুৰ্বল শৰীৰ
একোৱেই তেওঁৰ প্ৰবল মনক ভাঙিব পৰা নাছিল। ক্লান্ত শৰীৰে জংঘলৰ মাজত গৈ থাকোতে তেওঁৰ সন্মুখত এজন বৃদ্ধ মানুহ দেখিবলৈ পালে। সেই ব্যক্তিজনক ৰাজকুমাৰীয়ে নিজৰ স্বামীৰ কথা সুধিলে। তেতিয়া বৃদ্ধ ব্যক্তিজনে ৰাজকুমাৰীক ক'লে, তুমি এই জংঘলৰ উত্তৰ দিশলৈ যাব লাগিব। সেই স্থানত তুমি ইন্দ্ৰদেৱক লগ পাবা। তেওঁহে তোমাক তোমাৰ স্বামীৰ কথা ক'ব পাৰিব। ৰাজকুমাৰী জংঘলৰ উত্তৰ দিশে যাত্ৰা আৰম্ভ কৰিলে। অলপ দূৰ যোৱাৰ পিছত তেওঁ ইন্দ্ৰদেৱৰ সন্মুখত উপস্থিত হ'ল। ৰাজকুমাৰীয়ে হাতজোৰ কৰি ইন্দ্ৰদেৱক সুধিলে, হে দেৱৰাজ, মই হেৰাই যোৱা স্বামীক বিচাৰি আহিছো। আপুনি নিশ্চয় জানিব তেওঁ ক'ত আছে। ইন্দ্ৰদেৱে ক'লে, ৰাজকুমাৰী, ইয়াৰ পৰা অলপ দূৰতেই এখন সমুদ্ৰ আছে। তুমি সেই স্থানত বৰুণ দেৱক লগ পাবা। মোৰ বিশ্বাস আছে বৰুণ দেৱেহে তোমাৰ স্বামীৰ কথা জানিব। ইয়াৰ পিছতেই ৰাজকুমাৰীয়ে যাত্ৰা আৰম্ভ কৰিলে। জংঘল, পাহাৰ, প্ৰচণ্ড গৰম, ঠায়ে ঠায়ে ধাৰাসাৰ বৰষুণ, এই সকলোখিনি সহ্য কৰি 3 দিনৰ পিছত অৱশেষত ৰাজকুমাৰী সেই সমুদ্ৰৰ পাৰত উপস্থিত হ'ল। ৰাজকুমাৰীয়ে হাতজোৰ কৰি সেই সমুদ্ৰ দেৱক আহ্বান জনালে। তেতিয়া সেই স্থানত বৰুণ দেৱ উপস্থিত হ'ল আৰু বৰুণ দেৱৰ সন্মুখত ৰাজকুমাৰীয়ে নিজৰ স্বামীৰ কথা অৱগত কৰিলে। কেনেকৈ তেওঁৰ স্বামী অদৃশ্য হৈ পৰিল। প্ৰভু, মই বহুদিন হৈ গ'ল মই মোৰ স্বামীক বিচাৰি পোৱা নাই। কৃপা কৰি আপুনি মোক সহায় কৰক, নহ'লে মই তেওঁক বিচাৰি বিচাৰিয়েই মৰি যাম। বৰুণ দেৱে শান্তভাৱে ক'লে, তুমি প্ৰাণ ত্যাগ কৰিবলৈ প্ৰয়োজন নাই। তোমাৰ স্বামী নিৰাপদে আৰু জীৱিত হৈ আছে। এই সমুদ্ৰৰ সিপাৰে এখন ঘন জংঘলৰ মাজত এক ভয়ংকৰ ডাইনীৰ হাতত তোমাৰ স্বামী বন্দী হৈ আছে। এই কথা শুনি ৰাজকুমাৰীয়ে ক'লে, সেই ডাইনীগৰাকী যিমানেই ভয়ংকৰ নহওক কিয়, মই সেই স্থানলৈ যাম আৰু মোৰ স্বামীক সেই স্থানৰ পৰা মুকলি কৰি লৈ আনিম। হে প্ৰভু, মোক এই সাগৰ পাৰ কৰি সেই স্থানত উপস্থিত কৰাই দিয়ক। বৰুণদেৱে ক'লে, যদি তোমাৰ এইটোৱেই ইচ্ছা সেইটোৱেই হওক। লগে লগে বৰুণদেৱে এটা মাছৰ ৰূপ ধাৰণ কৰিলে আৰু সেই মাছটোৰ পিঠিত ৰাজকুমাৰী উঠি লৈ সেই স্থানলৈ যাত্ৰা আৰম্ভ কৰিলে। অলপ সময়ৰ পিছতেই সেই সমুদ্ৰৰ সিপাৰে সেই ঘন জংঘলৰ কাষত ৰাজকুমাৰী উপস্থিত হ'ল। ক্লান্ত দেহাৰে ৰাজকুমাৰীয়ে সেই স্থানত এজোপা গছৰ তলত বহি পৰিল। ঠিক সেই সময়তেই জংঘলৰ মাজৰ পৰা এক ভয়ংকৰ শব্দ ভাহি অহা ৰাজকুমাৰীয়ে শুনিবলৈ পালে। মুহূৰ্ততেই সেই ভয়ংকৰ ডাইনীজনী ৰাজকুমাৰীৰ ওচৰত উপস্থিত হ'ল। ৰাজকুমাৰী পলাই যোৱাৰ আগতেই ডাইনীজনীয়ে ৰাজকুমাৰীক নিজৰ গুহাটোলৈ লৈ গ'ল। সেই স্থানত উপস্থিত হৈয়ে ৰাজকুমাৰীয়ে দেখিলে এটা ভয়ংকৰ কাৰাগাৰত নিজৰ স্বামী দেৱ সেই স্থানত বন্দী হৈ আছে। লগে লগে দেৱেও তেওঁক দেখি পালে, কিন্তু ইজনে সিজনক মাত নিদিলে। তাৰ পিছতেই ডাইনীজনীয়ে ৰাজকুমাৰীক ক'লে, তই ইয়াতেই থাকিবি, মই চিকাৰত যাওঁ। যদি পলাবলৈ চেষ্টা কৰ তেতিয়াহ'লে মই তোক খাই পেলাম। এই কথা কৈ ডাইনীজনী সেই স্থানৰ পৰা গুচি গ'ল। কিন্তু ডাইনীজনী আচলতে দূৰলৈ যোৱাই নাছিল, লুকাই লুকাই ঘৰটোৰ ভিতৰলৈ চাই আছিল। ডাইনীজনী ওলাই যোৱাৰ লগে লগে ইজনে সিজনক পাগলৰ দৰে সাৱটি ল'লে। লুকাই থকা ডাইনীজনীয়ে ভাবিলে, মোৰ আগতেই সন্দেহ হৈছিল, ইহঁত দুইজনেই স্বামী স্ত্ৰী। ডাইনীজনী চিকাৰৰ পৰা ঘূৰি আহিল। ডাইনীজনীয়ে ইচ্ছা কৰি সিহঁত দুয়োজনকেই পেট ভৰাই খাবলৈ দিলে, তে সিহঁত দুয়োটাকেই আৰামত খাব পাৰে। পিছদিনা ডাইনীজনীয়ে ৰাজকুমাৰীক ক'লে, মই বাহিৰত যাওঁ। মই ঘূৰি অহাৰ পিছত ৰান্ধি থোৱা মানুহৰ মাংস খাবলৈ পাব লাগিব। যদি মোৰ কথা নুশুন, তহঁত দুইজনৰ মাজৰেই এজনক মই খাই পেলাম। এই কথা শুনি ৰাজকুমাৰীয়ে ভয়তেই কঁপি উঠিল। ৰাজকুমাৰীয়ে ভাবিলে, তাই মানুহৰ মাংস ক'ত পাব। ৰাজকুমাৰী চিন্তিত দেখি দেৱে ক'লে,
তুমি ইমান কিয় চিন্তা কৰিছা? কান্দি কান্দি ৰাজকুমাৰীয়ে ক'লে, ডাইনীজনীয়ে মানুহৰ মাংস ৰান্ধি থবলৈ কৈছে। এনে নকৰিলে তাই আমাৰ দুইজনৰ ভিতৰত এজনক খাই পেলাব। দেৱে শান্তভাৱে ক'লে, চিন্তা নকৰিবা, মাংসৰ ব্যৱস্থা মই কৰিম। দেৱে জংঘললৈ গৈ এটা ডাঙৰ হৰিণ চিকাৰ কৰি লৈ আনিলে। সেই হৰিণটোৰ মাংসৰ লগত নিজৰ হাতটো কাটি নিজৰ হাতৰ তেজেৰে সেই হৰিণৰ মাংস ঢালি দিলে। সন্ধিয়া ডাইনীজনী ঘূৰি অহাৰ পিছত ডাইনীজনীয়ে ক'লে, মোৰ খাদ্যবস্তু যোগাৰ আছেনে? ৰাজকুমাৰীয়ে ক'লে, হয়, যোগাৰ আছে। আপুনি যেনেকৈ কৈছিলে তেনেকৈ ৰান্ধি ৰাখিছোঁ। ডাইনীয়ে মাংস খাই মনে মনে ভাবিলে, এই মহিলাগৰাকীয়ে মানুহৰ মাংস ক'ত পালে? নিশ্চয় এইৰ গিৰিয়েকেই কিবা কৰিছে। পিছদিনাখনি ডাইনীজনীয়ে আকৌ ক'লে, মই বাহিৰত যাওঁ। ঘূৰি অহাৰ পিছত এটা পাত্ৰত মানুহৰ তেজ খাবলৈ পাব লাগিব। ৰাজকুমাৰীয়ে ভয়তে নিজৰ আঙুলি কাটি এটা পাত্ৰত তেজ ভৰ্তি কৰিবলৈ লাগিল। ৰাজকুমাৰীয়ে ভাবিছিলে, মোৰ আঙুলিৰ পৰাই এই পাত্ৰটো ভৰ্তি হ'ব। ঠিক সেই সময়তেই দেৱে সোমাই আহি ৰাজকুমাৰীৰ ৰক্তাক্ত হাতখন দেখি ক'লে, তুমি নিজকে কিয় কাটিছা? ৰাজকুমাৰীয়ে কান্দি কান্দি ক'লে, ডাইনীজনীয়ে এটা পাত্ৰত মানুহৰ তেজ খাবলৈ বিচাৰিছে। এয়া নকৰিলে আমাৰ দুইজনৰ মাজৰ পৰা এজনক খাই পেলাব। দেৱে ক'লে, তুমি ইমান কিয় ভয় কৰা? তোমাৰ শৰীৰৰ গোটেই তেজ দিলেও এই পাত্ৰটো ভৰ্তি নহ'ব। যোৱা, তোমাৰ হাতত তেজ ৰখাবলৈ চেষ্টা কৰা, দৰৱ লগোৱা। এই কাম মই কৰিম। দেৱ জংঘললৈ ওলাই গ'ল আৰু এটা গাহৰি চিকাৰ কৰি লৈ আনিলে। সেই গাহৰিটোৰ তেজেৰেই সেই পাত্ৰটো ভৰ্তি কৰিলে। ডাইনীজনী ঘূৰি আহিল আৰু ক'লে, মই কোৱাখিনি কৰিলি নহয়? ভয়ে ভয়ে ৰাজকুমাৰীয়ে ক'লে, কৰিছো, পাত্ৰ ভৰাই ৰাখিছো। ডাইনীজনীয়ে তেজখিনি খাই অলপো সন্দেহ নকৰিলে। ডাইনীজনীয়ে ভাবিলে, ইমানখিনি তেজ এই মহিলাগৰাকীয়ে ক'ৰ পৰা পালে? নিশ্চয় এইয়া তাইৰ স্বামীৰ কাম। এইবাৰ ডাইনীজনীয়ে দৃঢ় সংকল্প ল'লে, তাই দেৱক এৰি নিদিয়ে। সিহঁতক খাবলৈ হ'লে ডাইনীজনীৰ এটা অজুহাতৰ দৰকাৰ আছে। ৰাজকুমাৰীক ক'লে, মই জংঘললৈ যাওঁ। ঘূৰি অহাৰ আগতেই বন্দী কৰি ৰখা মানুহটোক মাৰি পেলাবি। ৰাজকুমাৰীয়ে ভয় খাই এই সকলো কথা দেৱৰ আগত উল্লেখ কৰিলে। দেৱে ক'লে, ভয় কৰিব নালাগে। আজিয়েই এই ডাইনীজনীৰ অন্তিম দিন। সি নিজৰ ৰূপ সলনি কৰি এজন বৃদ্ধ মানুহৰ ৰূপ ল'লে আৰু হাতত এখন কুঠাৰ লৈ জংঘলৰ মাজলৈ ওলাই গ'ল। তেতিয়াই ডাইনীজনীয়ে চিকাৰ বিচাৰি জংঘলত ঘূৰি ফুৰিছিল। হঠাৎ তাই মানুহৰ গোন্ধ পালে। গোন্ধৰ অনুসৰণ কৰি কৰি ডাইনীজনী সেই বৃদ্ধ মানুহজনৰ ওচৰত উপস্থিত হ'ল আৰু ক'লে, ঐ বুঢ়া, মোৰ জংঘলত তই খৰি গোটাবলৈ ভয় লগা নাই? দেৱে কপা কপা মাতেৰে ক'লে, মোক ক্ষমা কৰিবা, মই এজন যুৱকৰ কাৰণে এটা কফিন বনাইছো। ডাইনীজনীয়ে কৌতূহলেৰে সুধিলে, কাৰ মৃত্যু হৈছে? দেৱে ক'লে, এজন যুৱকৰ, যিজনক ছুৰীৰে সৈতে আঘাত কৰি হত্যা কৰিছে। এই কথা শুনি ডাইনীজনী বহুত সুখী হ'ল। তাই ভাবিলে, সেই মহিলাগৰাকীয়ে নিজৰ প্ৰাণ বচাবৰ কাৰণে নিজৰ স্বামীক মাৰি পেলাইছে। তাই ক'লে, মই ভাবিছো এই কফিনটো তাৰ কাৰণে সৰু হ'ব। মই সোমাই চাব বিচাৰিছো। ডাইনীজনী কফিনটোৰ ভিতৰত শুই চাওঁতেই দেৱে সেই কফিনটো বন্ধ কৰি দিলে আৰু সেই কফিনটোত জুই লগাই দিলে। অকমান সময়তেই সেই কফিনটো জ্বলি শেষ হৈ গ'ল। লগে লগে দেৱ আৰু ৰাজকুমাৰীয়ে তেওঁলোকৰ জীৱন ঘূৰাই পালে আৰু মুক্ত মনেৰে সেই জংঘলৰ পৰা নিজ গৃহলৈ উভতি আহিল।